বোৱাৰী মণি অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। এইকেইটা দিন আলহী 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 নাখাওঁ আলহী, কাৰণ গৰম বন্ধ দিছে, তাতে মোৰ মাহঁতো আহিছে, ভাই বোৱাৰীজনী এইকেইটা দিন দুদিনমান ছুটি পালে, তাই যিহেতু নাৰ্ছ কৰে, ছুটি পোৱাৰ কাৰণে ইয়ালৈকে বুলি আহিলে, ইয়াতে আছিলে, আজি যাবগৈ বুলি গধূলা। তথাপিতো এজনী মোৰ কেমেৰামেন অদিতি বৰুৱা, তাইও আছে। আৰু এইকেইটা দিন মোৰ মানে ভিডিঅ'কেইটা বনাবলৈ অলপ সময়ৰ অভাৱ হৈ গৈছে, যিহেতু আলহী দুলহী থাকিলে ঘৰত অলপ কামৰ ব্যস্ততাটো বাঢ়ে। আৰু আজি আলহীক খুৱাবলৈ বুলি আলহী নহয়, ঘৰৰ মানুহে, মোৰ মা, মোৰ ভাই বোৱাৰী, মোৰ ভাই বোৱাৰীৰ লগত থকা ছোৱালীজনী, তাৰ লগতে মোৰ ভতিজা ছোৱালীজনী, মোৰ বাইদেউ, মোৰ ভাগিনী আৰু এজনী এইজনী আছে। তাৰ লগতে আজি মই ভাতটোনো কিনি বনাম দুপৰীয়া সাঁজটো সিহঁতৰ কাৰণে, মই তাকে আপোনালোকে এবাৰ দেখালোঁ। আমাৰ অসমীয়া যিহেতু একদম অসমীয়া সোৱাদ ভৰা বুলি ক'ব লাগিব। মধুসোলেং আলু বইল কৰি পেলাই মধুসোলেং আৰু এই মাছ দি বনাম। এয়া মাছ আৰু এয়া মাছ ফ্ৰাই কৰি আছোঁ এনেধৰণে। তাৰপিছতে এয়া এইখিনি মধুসোলেং, মধুসোলেং টেঙা বুলি কয়, কোনে কোনে চিনি পায়। এইখিনি আমাৰ এতিয়া অসমীয়া একদম পৰম্পৰা অতীজৰে এইখিনি মধুসোলেং টেঙা খালে আমাৰ যিবিলাক হাই প্ৰেছাৰ ব্লাডৰ কলেষ্ট্ৰল কাটে, গতিকে টেঙা খাব লাগে। এয়া মোৰ বাইদেউ, এয়া তাই একদম ভাতত লাগি আছে। এয়া গতিকে অলপ গৰম হ'বলৈ দে এইটো। তাৰপিছত এয়া আলুগুটি বইল কৰি ল'বলৈ ওলাইছোঁ। এয়া আলু এনেধৰণে কাটি লৈছোঁ, কাৰণ বাকলি গুচাই দিয়া নাই। আৰু আলু কাটি লৈছোঁ। তাৰ লগে লগে মই আৰু কি বনাম আপোনালোকে দেখাইছোঁ। আৰু এইখিনি মই ঢেকীয়া কাটি ল'লোঁ, এইখিনি ঢেকীয়া। আৰু তাৰ লগত মই এয়া বুটে ঢেকীয়াই, কোনে খাই বুট আৰু ঢেকীয়াই এনেকৈ ধৰণে ভাজিম। তাৰ লগতে আৰু এটা বস্তু আপোনালোকক মই দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকক এইখিনি শুকলতি মাছৰ মাথা দি পেলাই বনাম। এইখিনি শুকলতি পাত, তাৰ লগতে মৰমৰ কলিজাজনী চাওঁ। এইজনী আমাৰ মৰমৰ কলিজাজনী, এজনী ভাইটি ছোৱালী, ভতিজা ছোৱালী। এইক মোৰ আপোনালোকে দেখিয়ে থাকিব আৰু একে জন্ম পৰা বুলি তাই স্মৃতিবিলাক জীয়াই ৰাখিবৰ কাৰণে তাই ভিডিঅ'বিলাকত দি থাকোঁ, কাৰণ বহুত মৰমৰ হয়। এজনী ৰুমি, এইখিনি তাই বৰা চাউল খোৱাত লাগি আছে। আৰু এজনী মোৰ মৰমৰ ভাগিন, এজনী আৰ্টিছা বৰা। হাই দিয়া। আৰ্টিছা বৰা, তাই এইবাৰ MA থাৰ্ড চেম ইংলিছত MA কৰি আছে মাধৱদেৱ ইউনিভাৰ্চিটিৰ পৰা। গতিকে গোটেইখিনি আহিছে। ৰুম দুটা, কিন্তু চববিলাক খেচি গুলি এনেধৰণে আছোঁ, কাৰণ মৰম চেনেহৰ মাজত। তাৰপিছত তাৰ লগে লগে আমাৰ অদিতি বৰুৱাই বহুত দিনৰ পৰা মোক কৈ আছে যে জেঠাই, মই তোমাৰ ব্লগত মই গীত এটা গাম, বিহু গীত এটা, তুমি মোক এটা ভিডিঅ' এটা বনাই দিব। মই গতিকে তাই এতিয়া বিহুগীতটি গাব, আপোনালোকে শুনক মোৰ ভিডিঅ'ৰ মাজতে। এয়া অদিতি বৰুৱা, মই এনেধৰণে বহি ল'লোঁ। অদিতি বৰুৱা, তাই এটা বিহুগীত গাম বুলি কৈ আছে, গতিকে বিহুগীতটো তাইৰ মুখেৰে শুনি লওঁ। আৰু সৰ্বপ্ৰথমে তাই নিজৰ পৰিচয়টো দাঙি ধৰিব। তাই, তোমাৰ নামটো কি কোৱা আকৌ? নমস্কাৰ, মোৰ নাম হৈছে অদিতি বৰুৱা। আৰু দেউতাৰ নাম, মাৰ নাম, ঘৰ ক'ত? দেউতাৰ নাম শৰৎ বৰুৱা, মাৰ নাম চিনুমণি বৰুৱা, ককাৰ নাম বেণুধৰ বৰুৱা, আইতাৰ নাম লীলাৱতী বৰুৱা। গাঁও বলমগুৰি। এতিয়া তুমি কি গীত গাম বুলি কৈ আছা? মই ফাৰ্ষ্টতে গাম যোজনা, তাৰপৰা বিহু। গোৱাচোন। প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ঐ গছে বনে সলালে, ঐ পাত আজি বিহু তলি ঢোল পেঁপা বাজিছে, ঐ বিহু বিহু লাগিছে গাত। আৰু বোকাতে পৰিলৈ ককাই, বোকাৰে ঐ গৰৈ মাছ, বোকাৰে ঐ গৰৈ মাছ, ওপৰে উৰিলে বক, মনৰে কথাটি ককাই, মনতে মোৰ থাকিলে, কবলৈ মই নাপালোঁ লগ। এয়া আমাৰ অদিতি বৰুৱা, আৰু তাৰ লগে লগে এয়া মোৰ মা, আৰু এয়া আমাৰ ভতিজা ছোৱালী। গতিকে তাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব।